তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই নান আৰু তোমালোকে চাই আছা নান গাঁৱলীয়া উন্নতি ভিডিঅ'। আৰু মানে বহুত দিনৰ পিছত আজি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মটৰ ব্লগিঙৰ পৰা। আজি মানে মানুহৰ ৰিয়েকশ্যনটো পুৰা পাইছোঁ আৰু কাৰণ ফাৰ্ষ্ট দেখা পাইছোঁতো হেলমেটত মোবাইল লগাই ভিডিঅ' কৰা, সেইকাৰণে আৰু ৰিয়েকশ্যন পাম বাৰু। সেইবিলাক বাদ দিয়ে কৰোঁ। এতিয়া গৈ আছোঁ দীপিলা গৈ এবাৰ খতৰা মন্দিৰৰ ফালে ফুৰিব যাম। মানে ঢোল তাত বিহু বতৰ আহিলতো, বহাগৰ বিহু আহিল যেতিয়া ঢোলটো লাগিবই আমাক, গতিকে ঢোল মানে এটা লাগে আৰু এটা ভাল কৰিব দিব লাগে গোটাই, তাৰ কাৰণে যাম আৰু। আজি মানে মুখত কথা ঘূৰি অহা নাই মোৰ, কাৰণ বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ আৰু ইণ্ট্ৰ'টো দিব মানে পাহৰিয়ে আছোঁ। তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই নান আৰু তোমালোকে চাই আছা নান গাঁৱলীয়া উন্নতি ভিডিঅ'। আৰু কমচে কম 4 মাহমানৰ পিছত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আজি। আৰু এইখন হ'ল JSB, আমাৰ অসমৰ ফেমাছ মানুহ JSB গাড়ী JCB। আৰু সেয়া হ'ল আমাৰ কলেজ। আৰু এতিয়া পালোঁ ডিগিপাৰ চক, আৰু ডিগিপাৰ চকৰ পৰা ল'ব লাগিব আমি এইখন আমাৰ কলেজ। কালি বতাহ উৰি গৈছে, আমি ল'ম এতিয়া লেফ্টত যাব লাগিব আমি। চ' ফ্ৰেণ্ডছ, এতিয়া মানে আমি আহি পালোঁ দীপিলা চক, আৰু এতিয়া গৈ আছোঁ আমি খতৰা মন্দিৰ। মানে বহুত দিন যোৱা নাই, গতিকে একবাৰ যাই চাই আহোঁ আৰু। আহি পাই গ'লোঁ এতিয়া খতৰা মন্দিৰ। এয়া ভিতৰৰ ফালে যাওঁ একবাৰ, যাই অলপ চাই আহোঁ আৰু। মানে বহুত দিনৰ পিছত আহিছোঁতো। ফাইনেলি মানে আমি এতিয়া আৰু আহি পাই গ'লোঁ জেগা। অলপ হাতখন আহিব পাৰে দেই, মানে বেক কেমেৰা কৰিছোঁ ভিডিঅ'টো। আৰু ইয়াত খতৰা মন্দিৰ। ভিতৰত নাযাওঁ বাৰু, বাহিৰৰ পৰা সেৱা ল'ম, কাৰণ গা ধুইছোঁ কিন্তু আৰু মানে বাহিৰৰ পৰা ফুৰি আহিছোঁতো। আৰু পৰিৱেশ চাওক কি ধুনীয়া, কি ধুনীয়া পৰিৱেশ। মন্দিৰৰ বাহিৰৰ পৰাই দেখাইছোঁ বাৰু, মানে ভিতৰৰ ফালে যাব পাৰিলোঁ হয়, কিন্তু এতিয়া আৰু মানে বহুত বাহিৰৰ পৰা ফুৰি আহিছোঁতো, তাৰ কাৰণে নগ'লোঁ। আৰু আগতে ভিডিঅ' বনাই থৈ দিয়া আছে, ডেছক্ৰিপশ্যনত লিংক থাকিব। ধুনীয়া ভিডিঅ' বনাই থৈছোঁ, সকলোৱে গৈ চাব। আৰু এতিয়া মানে ঢোলটো লওঁ, লৈ কিনে থাকোঁ আৰু। এইটো হ'ল আমাৰ এতিয়া দৰঙত ওলোৱা ব্লেক পান্থাৰ। বন্ধু এটা ঘৰত আমাৰ কলেজৰ বন্ধু, মানে বন্ধু বহুত দিন লগ পোৱা নাই, আমাৰ পৰীক্ষা 3 দিন হ'ল হোৱাই নাই আমাৰ, গতিকে তাৰ লগত অলপমান লগ হৈ আহোঁ আৰু। এই গ'ল বন্ধুটো খোৱা মানুহ কিলান মানুহ হা কি বেয়া আকৌ পৰীক্ষা। ইয়াৰ জেগা মানুহ খতা মানে জনতা ইয়াৰ জেগা বেছি নহয়, খতা মানে গাৰ্লফ্ৰেণ্ড লগ গৈছে, ইয়াৰ জেগা বেছি নহয়।
চ' ফ্ৰেণ্ডছ তেতিয়া মানে আৰু ভিডিঅ' কৰিবলৈ নহ'ল বন্ধুহঁতৰ ঘৰৰ পৰা চাহ তাহ খাই আহি গ'লোঁ ঘৰলৈ আৰু আহিয়ে মানে ঢোল বজাইছোঁ পুৰা আমি আজি তাৰপিছত এতিয়া অলপ ফুৰিবলৈ আহিলোঁ আৰু ভিডিঅ'টো অলপ এডিট কৰি দিলোঁ আকৌ পঢ়িব লাগিবতো গতিকে এটা সৰু ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব যদি ভিডিঅ'টো ভাল পায় বা মটৰ ব্লগিংটো কেনেকুৱা হৈছে সেইটো কমেণ্ট কৰি জনাই দিব কমেণ্টত আৰু এনেকুৱা ভিডিঅ' লাগিব নেকি যদি মটৰ ব্লগিঙৰ ভিডিঅ' লাগে এনেকুৱাকৈ ধৰক কণ্টিনিউ ভিডিঅ' দিব চেষ্টা কৰিম ওলাই যাম অলপমান আমাৰ ফালে মানে দেখুৱাব লগা জেগা আছে তো মটৰ ব্লগিঙত দেখাব হ'লে ভাল গতিকে সেইটো কমেণ্টত কৈ দিব সকলোৱে আৰু যদি ভিডিঅ'টো বেয়া লাগে প্লিজ ডিছলাইক মাৰি থৈ যাব গতিকে বাই বাই জয় অসম বাই